ললিপপ 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 এইটো কি আছিল কেনেকা কৰে वो एक दिन ChatGPT সুধিছিলো मेरी दीदी बहुत मारती है मैं क्या करूं ChatGPT को তুমি সুধিছা उई अम्मा जो मुझे नहीं डानिया उई अम्मा तो भैया से डर गया उई अम्मा তুমি বোলে মামাৰ বোলে হিমন্ত মামাৰ বোলে হাঁহিটো দেখুৱা কেনেকে হাঁহি দেখাচোন আটাও নগু ময়দাও নগু ইনে ইমান ধুনীয়া মুখে দেখি যেন ইনষ্টাগ্ৰাম লয়াবুহাই ঘুনিয়া হেলা হেলা পাই আছে হেলা 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 আজি মানে পুৰা ফ্ৰী হৈ গৈছে শুনা শুনা ইয়াত এনজয় লাগিছে না এনজয়মেণ্ট হৈছে নে হৈছে পুতু হেল্ল' নক'বা এনেকৈ হেল্ল' পুতু তোমাৰ নামটো পুতু কোনে দিলে মই নিজকে ৰাখিছোঁ কেলেনো মানে পুতুৰ নামটো বহুত ধুনীয়া শুনিবলৈ দেই কিয় ৰাখিলা পুতু পুতু মোৰ খুৰী যে নামটো টুটু মই টুটু খুৰীক বহুত ভাল পাওঁ যে সেইকাৰণে মোৰ নিজৰ নামটো পুতু ৰাখি ল'লোঁ আৰু তোমাৰ ঘৰত মতা নাম পুতুৰ বাহিৰে কি আছে কি ঘৰত মতা নাম পুতুৰ বাহিৰে কি আছে পটল পটল তোমাৰ ঘৰত মতা নাম পটল সঁচাকৈ নেকি তুমি ইমান মিছা কথা কেলৈ কোৱা পটলে ইমান পটলে মাতে কোৱা না পটল নাই অঁ কেইটা তোমাক পটল বুলি মাতে তোমাৰ চব্জি নামটো কি লাগিলে পটল তুমিতো দেখাত পটলৰ নিচিনা নহয় পটল কিয় দিলে ভাল নোপোৱা তুমি ভাল নোপোৱা পটল খায়ে ভাল নাপাওঁ পটল নাম কিয় ৰাখিলে তাৰপিছত পুতুক মাতিলে বেছি ভাল পোৱা তোমাৰ আচল নামটো কি আচল নামটো মেঘনা বৰা কোনে দিছে নামটো বৰ ধুনীয়া মেঘনা বৰা বৰ ধুনীয়া নাম কোনে দিছে লিজুম্পাই কোনে দিছে ৰিজিম কয় ইলজিম তোমাৰ বায়ে দিছে মই এনেকৈ কওঁ যে মই তোতলা তোত মই বোলে তোতলা শুনিছা নাই কথা আৰু বাইদেউ তোমাৰ নামটোতো আৰু এটা আছে আইদাও আছে আইদা বুলি তুমি জনপ্ৰিয় হয়নে চিৰিয়েল কৰিলা সূৰুজমুখীত মানুহে ইমান ধুনীয়াকৈ মৰম দিছে আৰু তুমি জিউৰ লগতো মই দেখিছোঁ পূৰা একদম এক্টিং কৰি আছা কেনেকুৱা লাগিলে এক্টিং কৰি ভাল লাগিলে প্ৰথমতে তোমাক কোনে কৈছিলে যে চিৰিয়েল কৰিব লাগে বুলি বা মাতিছিলে কোনে তোমাক এক্টিং কৰিবলৈ গীতিকা মাহীয়ে কেনেকৈ কি আছিলে কোৱাচোন অকণমান তোমাক মই নাজানো মায়ে কথা পাতিছিলে হয় নি তাৰপিছত তুমি চিৰিয়েল কৰিবলৈ গ'লা আৰু প্ৰথম দিনাখন কি শ্বুট আছিলে তোমাৰ প্ৰথম দিনাখন বেলুন কি কৈছিলে কোৱাচোন মই তেতিয়া বেলুন লৈ পেলাই জিৰ' ওচৰত আহোঁ অঁ তাৰপিছত চকলেটো আনো মোৰ আৰু জিউ কাৰণে জিউ এটা লয় ময়ো এটা খাওঁ অঁ তেনেকৈ ষ্টাৰ্ট হৈছিলে তাতে কেনেকুৱা লাগিলে চবৰ লগত এক্টিং কৰি কাক কাক লগ পালে কোৱাচোন সূৰুজমুখীত মই সৰুজমুখীত খুৰা বৰমা আৰু জিউ আৰু ৰাজশ্ৰী বাক লগ পালানে সেইটো প্ৰথম একদম হয় নি কেনেকুৱা লাগিলে ৰাজশ্ৰী বাক লগ পাই ভাল লাগিলে আৰু জিউৰ লগত তুমি চাগে বহুত ধেমালি কৰিলা কেনেকুৱা লাগিলে কোৱাচোন ভাল লাগিলে দৌৰিয়ে থাকোঁ আমি এক্টিং মানে ইমান নকা দৌৰি থাকা কথা নুশুনা নি শুনো কেতিয়াবা ভয় লাগিছিলে তোমাৰ যেতিয়া এক্টিং কৰিবলৈ কৈছিলে কেমেৰা আগত ডিৰেক্টৰে যেতিয়া কয় বোলে তুমি এনেকৈ কৰা তেনেকৈ কৰা ভয় লাগিছিলে নাই কেতিয়াবা লগা নাই ইমান কেনেকৈ আহে কনফিডেঞ্চ সেইটো কেমেৰাহে সেইটো কাৰণে আহি যায় আৰু অকণো ভয়ে লগা নাছিলে আজিলৈকে আৰু তুমি বোলে বৰ ধুনীয়া ধুনীয়া গানো গোৱা মই শুনিছোঁ আৰু তুমি নাচাও হয়নে কি গান ভাল পোৱা মই চাকি ৰুয়াম্মা ওৱান ললিপপ কুকু আৰু আজকিৰা ৰুয়াম্মা চাকি এইকেইটা জানা অসমীয়া গান জানানে অসমীয়া গান জানো কোনটো জানা মায়াবিনী আৰু নাজানো মায়াবিনীয়ে জানা আৰু জোনধনে কি জোনালীত তুমি এটা গান এটা গাই শুনোৱাচোন মোক কোনটো গাবা জোনধনে আৰু আটাও নগু গোৱা জোনধনে জোনালীতে
তৰা ভটিক চাই হাতী পতি চিকি মিকি নাচি নাচি যায় যোনে কয় তৰা ভটিক মোৰ ফালে চাই ৰূপোৱালী ৰিহা টানি তৰাই ঢাকে গা চকুত লাগিল মোহনি তই চকুত লাগিল মোহনি টিপি টিপি চাউনি তই টিপি টিপি চাউনি যোন ধৰণৰ বুকৰ কাষৰ ল'লে আহি ঠাই ৱাও